যোৱা 10/5/2025 তাৰিখত মই এটা বস্তু দেখা পালো যে ট্ৰাইবেল সংঘৰ কিছুমান বস্তু চুৰি হৈছিল বুলি ট্ৰাইবেল সংঘে এজাহাৰ দিয়া মৰ্মে যোৱা 10/5 তাৰিখত কোকৰাঝাৰৰ পুলিচ বিষয়া আৰু ট্ৰাইবেল সংঘৰ মানুহ তেওঁৰ অকুপাই কৰি ৰখা মাটিটোত তেওঁৰ তত্ত্বাৱধানত ৰখা মাটিটো তেওঁ বেদখল কৰা ৰখা মাটিটো বাউণ্ডাৰী দি তেওঁ তাত ইলিগেল মাল ৰিকভাৰী হৈছে। পুলিচে সেই মাল সিজ কৰি লৈ যোৱাৰ সময়ত আমি দেখিলো চন্দনপালৰ ঘৰৰ পৰা চুৰি সামগ্ৰী পুলিচে উদ্ধাৰ কৰিছে। এইটো ভাল কথা। পুলিচে খবৰ পোৱা মাত্ৰ আহি তেওঁ বস্তুবিলাক তাত পাইছে আৰু সিজ কৰিছে। কিন্তু অলপ সময়ৰ পিছতে চন্দনপাল মিডিয়াৰ যুগত কিছুমান যুক্তিহীন ভিত্তিহীন কথা কৈছে যে কোনোবা এদিন মোৰ ঘৰত ৰাতিপুৱা 4টাত সন্তোষ তৰফদাৰৰ নামৰ মানুহজন আমাৰ ঘৰত আহি আমাক মাৰপিট কৰিছে। এইটো ভিত্তিহীন যুক্তিহীন। কেনেকৈ এইটো সম্ভৱ? মিছা বাতৰি মিছা কথা এটা কৈ তেওঁৰ চুৰি সামগ্ৰী আৰু চুৰি কৰা বস্তু যে তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে সেই কথাটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকা যুক্তিহীন কথা তেওঁ মন্তব্য কৰিছে। আৰু এষাৰ কথা মই ক'ব বিচাৰিছো, তেওঁৰ বিভিন্ন জাগাৰ পৰা এফআৰ হৈছে মাৰপিট কৰাৰ ইতিমধ্যে। যেনেকা গৰুফালাত আজি যোৱা 4-5 মাহ মান আগতেও এটা পৰিয়ালত তেওঁৰ দোকানৰ কিবা টকা পইচা লেনদেন লৈ এই তেওঁৰ ঘৰত ৰাতি 11টা-12টা মানত গৈ তেওঁ পৰিয়ালৰ মানুহক মাৰপিট কৰিছিল। সেইটো গোসাইগাঁও নেকি কচুগাঁও থানাত এটা গোচৰো হৈছিল। আনকি এই ৰিচেণ্টলি এই তেওঁ যেটো অকুপাইড কৰি মাটিটো ৰাখিছে তাতো এটা মাৰপিট হৈছে আৰু লগে লগে পুলিচ বিষয়াসকল আহি দোষীসকলক পৰাস্ত কৰিছিলে আৰু কিছুমান পলাইছিলে। তেওঁলোকেও আইনগতভাৱে কিছুমান বেল ঠেল লৈ মুক্ত হৈছে। এতিয়াও তেওঁলোকৰ বিৰুদ্ধে কেছ চলি আছে মই জনামতে। আনকি এই চন্দনপাল ল্যান্ড মাফিয়া, এইটো সঁচা কথা। তেওঁ মাটি লৈ দীৰ্ঘদিন ধৰি মানুহৰ লগত অন্যায়ভাৱে মানুহৰ মাটি বেদখল কৰা, মানুহক অত্যাচাৰ কৰা, মানুহক মাৰপিট কৰা, এইটো তেওঁ এটা অভ্যাসত পৰিণত হৈছে। মই এষাৰ কথা ক'ব বিচাৰিছো, তেওঁ আৰু এটা কথা কৈছে যে তেওঁৰ 35 বিঘা মাটি তেওঁৰ 35 বিঘা মাটি চন্দনপালৰ যে হয় এইটো নহয়, তেওঁৰ কমপ্লিট পৰিয়ালৰ মাটি, এইটো মই জানো। আৰু 1965ত এইটো মাটি তেওঁলোকৰ এটা দলিল কৰিছে। কিন্তু মই জনামতে মই যিখিনি চালো তেওঁ এই মাটি লৈ 2009 চনত যেটো কেছ কৰিছিলে চন্দনপাল, কুসুমৰাণী পাল, এই কেছ কৰাৰ পিছত তেওঁলোকে এই যেটো দলিল দেখুৱাইছিল দলিলটো হ'ল 1965। কিন্তু নজিশেখৰ পৰা যেটো মাটি লৈছিল, নজিশেখৰ মৃত্যু হৈছিল 1963। কেনেকৈ তেওঁ 2-3 বছৰ পিছত এই দলিলটো কৰিলে? মৰা মানুহকে কেতিয়াও দলিল কৰিব পাৰে নেকি? আগৰ পৰাই জগদীশ চন্দ্ৰ পালৰ পৰা আজিলৈকে তেওঁলোকৰ ল'ৰা আৰু যিবিলাক আছে তেওঁলোকো এই মাটিৰ ঘোটালা চলি আছে আৰু বেদখল দি আছে। আৰু কিছুমান মাটি বিক্ৰীও কৰিছে আৰু বিক্ৰী কৰা কিনা মানুহবিলাকেও মাটি বিক্ৰী কৰিছে। এই মাটিবিলাকো তেওঁ বেদখল কৰি আছে। তেওঁৰ ধনবল আৰু কিছুমান মানুহৰ দ্বাৰা তেওঁলোকে মানুহক ভয় দেখাই মাটিবিলাক বেদখল কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ ল্যান্ড মাফিয়া হয়। তেওঁ ইয়াত গুণ্ডাগিৰি কৰি আছে আৰু তেওঁৰ ঘৰৰ পৰা যেটো চুৰি সামগ্ৰী উদ্ধাৰ হৈছে এইটো স্পষ্ট। আৰু এই মালটো এই চুৰি বস্তুবিলাক ট্ৰাইবেল সংঘৰ এজাহাৰ মৰ্মে ইয়াৰ পৰা উদ্ধাৰ হৈছে। তাতে স্পষ্ট যে কোকৰাঝাৰৰ পুলিচ বিষয়াসকলে অতি সোনকালে এই মালটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি পুলিচ বিষয়াসকলক আমি ধন্যবাদ জনাইছো। আৰু এই মানুহজনক প্ৰশ্ৰয় দিব নালাগে। এই মানুহজন দীৰ্ঘদিন যাবত বিভিন্ন অসামাজিক বিভিন্ন মাটি চক্ৰান্ত কৰি লোৱা, মানুহক হেৰেছমেণ্ট কৰা দীৰ্ঘদিন যাবত চলাই আছে। এইটো ঠিক নহয়। আৰু ইতিমধ্যে আৰু এখন কথা কৈছে যে এই মাটিটো, মই জানো এই মাটিটো চৰকাৰী মাটি হয় আৰু মাটিটো ৱাটাৰ ৰিচেপ্টৰ হয়। ইয়াৰ আগতে প্ৰায় 30-35 বছৰ আৰ্মি আছিলে। তেওঁ কৈছে যে এই মাটিটো ৰিকুইজিশ্যন দিছে। এইবিলাক মিছা কথা। কাৰণ এইটো মাটিৰ লগত
আমাৰো কিছুমান মাটি আমি তাৰ পৰা কিনিছিলো আৰু সেই তাতে স্পষ্ট হৈ গ'ল যে এই যে ওয়াটার রিসোর্সের মাটি সরকারি মাটি ইতিমধ্যে কোকরাঝার সার্কেল লাটমন্ডল কানন্দ তেওঁলোকে মাটিটো তদন্ত কৰিছে আৰু কোকৰাঝাৰৰ জিলা প্ৰশাসনৰ পৰা এজন এডিসিও আছিলে তেখেতে এই মাটিটো আহি চৰকাৰে মাটি বুলি প্ৰমাণ হোৱাৰ পিছত সরকারিভাবে ওয়াটার রিসোর্সক মাটিটো বুঝাই দিছিলে কিন্তু কোনো কাৰণত সরকারের মাটির এলটমেন্ট দেওয়ার প্রয়োজন হোৱাত এই মাটিটো ট্রাইবেল সংঘক দিছে আৰু ট্রাইবেল সংঘে এই মাটিটো লিগেলি এলটমেন্ট পাইছে কারণ এটা মাটি এলটমেন্ট দিবলৈ গলে সরকারিভাবে তার কিছুমান নিয়ম নীতি আছে সকলো নিয়ম নীতি সম্পূর্ণ হওয়ার পিছতে ট্রাইবেল সংঘক মাটি এলটমেন্টটো দিছে এলটমেন্টটো মুখত কলেই নহয় যে আমি মাটি এলটমেন্ট দিলো এনেকা নহয় পাটৰ মাটি কেতিয়াও এলটমেন্ট দিব নোৱাৰে সরকারে ভালদৰে ছানবিন কৰাৰ পিছত যেতিয়া দেখিছে সরকারি রেকর্ডত খাস মাটি আছে সরকারি মাটি হয় সেই কারণে সরকারে দেখিছে যে আমি ট্রাইবেল সংঘ যেতিয়া মাটি বিচাৰি আছে আমি ট্রাইবেল সংঘক মাটিটো সরকারে মাটিটো দিলে এটো সরকারে কোনো ভুল কৰা নাই এটো কোনো ইলিগাল বিল্ডিং নহয় মই জনামতে এই বিল্ডিং আৰু এই মাটিৰ এলটমেন্ট সম্পূৰ্ণ সরকারি ৰূপে ইয়াত স্থাপন হৈ আছে চন্দন পালে যিবিলাক কিছুমান কথা ইপিন ইপিন কৰি আছে তাৰ উদ্দেশ্য যে তেওঁৰ ঘৰৰ পৰা যেটো চুৰি সামগ্ৰী উদ্ধাৰ হৈছে সেই কেছটো ডাইভাৰ্ট কৰিবলৈ এনেকা ধৰণৰ মন্তব্য কৰিছে সেইকাৰণে মই প্ৰশাসনক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো যে চোৰৰ মাল অতি সোনকালে ইয়াৰ পৰা উদ্ধাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব বুলি আমি ভাবো আৰু এই মানুহজনক প্ৰশ্ৰয় দিব নালাগে বুলি আমি হেৰি কৰিম ট্রাইবেল সংঘৰ লগত মিলি তেখেতক অত্যাচাৰ কৰা বুলি সব ট্রাইবেল সংঘ আমার ইয়ারে মানুষ হয় প্রত্যেকের লগতে মোর চিনা জিনা আছে যেনেকা প্রত্যেকটা সাংবাদিক বন্ধু ভাইসকলের লগত মোর এটা সুসম্পর্ক কোকরাঝাৰৰ প্রত্যেক নাগরিকের লগত মোর এটা সুসম্পর্ক সেই হিসাবত মোর লগত চিনা জানা কথা বতৰা হৈ থাকে কিন্তু মই ট্রাইবেল সংঘৰ মানুহ নহয় আৰু ট্রাইবেল সংঘৰ লগত মই জড়িত নহয় আৰু ট্রাইবেল মানুহৰ লগত সকলো ট্রাইবেল মানুহৰ লগত যদি আমি এটা কথা পাতো সেইকাৰণে যদি মোক ট্রাইবেল সংঘৰ মানুহ বুলি কৈছে বা ট্রাইবেল সংঘৰ লগত জড়িত থকা বুলি কৈছে এইটো সঞ্জন পালৰ ভুল ধাৰণা আৰু ভুল চিন্তা এনেকা ভুল মন্তব্য যাতে ৰাইজৰ মাজত নকৰে তাকো মই সকিয়ানি দিছো যে এজন মানুহ এটা দল সংগঠন হবলৈ গলেই যে তেওঁক সেই সংগঠনৰ মানুহ বুলি কয় এইটো তাৰ ভুল ধাৰণা ভুল চিন্তা আমি ভারতীয় জনতা পার্টির আমি ভারতীয় জনতা পার্টির আছো আমি দল আমার দল এটাই আমি ভারতীয় জনতা পার্টির আমি কোনো সংঘ কোনো বিভিন্ন দলৰ লগত মই যুক্ত নহয় সকলো দলৰ মানুহৰ লগত কথা কোৱাটো কোনো অপৰাধ নহয় আমি সেইভাবে কথা পাতো আৰু এটা কথা যেটো আপোনালোকে বিল্ডিং দেখিছে সেই বিল্ডিংটো ওয়াটার রিসোর্সৰ হয় এটো এসি বাংলো আছিলে এই বাংলোটো মই 30-35 বছৰ দেখিছো তাত ওয়াটার রিসোর্সৰ বাংলো আছে এই মাটিটো যেতিয়া কোকৰাঝাৰত ফ্লাড হৈছিলে তেতিয়া ওয়াটার রিসোর্সৰ পৰা গভৰ্ণমেণ্টে একোয়ার্ড কৰি খাস কৰি পেলাই এই মাটিৰ মূল্য দি মাটিৰ পাট্টাদাৰৰ পৰা মাটিবিলাক লৈছিলে আৰু সেই মৰ্মে ওয়াটার রিসোর্সৰ পৰা ইএনডি আগতে ইএনডি আছিল ইএনডি বান্ধটো বনাই আৰু বান্ধৰ কাপতেই এসি বিল্ডিং আৰু লগতে স্টাফ কোৱাৰ্টাৰ ইয়াত থকা বুলি আমাৰ দেখা পাইছো কিন্তু এই মাটিটো চন্দনপালৰ কেতিয়াও দাবী কৰা নাই আৰু দাবী কৰিছে যদি ভুল আৰু এই দাবী কৰাটো তেওঁৰ সম্পূৰ্ণৰূপে বেআইনী আৰু তেওঁ কোকৰাঝাৰ টাউনত বিভিন্ন জাগাত দেখা যায় তেওঁ ইলিগেলি বহুত কামত কৰি আছে সেইবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে তেওঁৰ গাড়ীবিলাকো কাৰণে আমি বজাৰত সোমাব নোৱাৰো গাড়ীবিলাক যধে মধে ৰাখি দিয়ে আমাৰ ইয়াতো এখন মাটি এটা প্লট তেওঁ অকুপাই কৰি ৰাখিছে তাতেও গাড়ী ঠাৰি ৰাখি জাম কৰে ৰাইজৰ চলাফিৰা কৰা অসুবিধা হয় তো মই দেখিছো চন্দন ফালে বিভিন্ন জাগাত আৰু বিভিন্ন মানুহৰ লগত তেওঁ যে মাটি আৰু লৈ বেআইনী কৰি আছে এইটো কষ্ট আমগুৰিত এখন ৰাম মন্দিৰ এটা এটা বহু দিনৰ পৰা মই দেখিছো মই সৰুৰ পৰা এই ৰাম মন্দিৰটো পাইছো আৰু আমি দেখিছো এই ৰাম মন্দিৰত মাটিটো ফৰেষ্ট ল্যান্ড আছিলে কিন্তু আদিবাসীসকলে তাতে আছিলে যেতিয়া আদিবাসী বড় মানুহক এলটমেন্ট দিবলৈ ওলাইছে চৰকাৰে সেই মৰ্মে আদিবাসীসকলে এলটমেন্ট পাব লাগে কিন্তু ৰাম মন্দিৰৰ নামত 1 বিঘা মাটি তেওঁলোকে দিছিলে আদিবাসীসকলে কিন্তু তাতেও হি গৈ
4 বিঘা মান মাটি নাকি অনুমান 4 বিঘা মান মাটি তেওঁ ৰাম মন্দিৰৰ নামত এলটমেণ্ট কৰিছিলে আৰু তেওঁৰ এইটো মূল উদ্দেশ্য আছিল তেওঁ এই মাটিটো ব্যৱহাৰ কৰিব বুলি এই আদিবাসী ভাইসকলক ঠগুৱাই এইটো এলটমেণ্ট লৈছিল বুলি মই জানো। এইটো স্পষ্ট। এইটো লৈ আদিবাসীসকলে বিভিন্ন জাগাত আপত্তি জনাইছে আৰু এনেকা অসামাজিক কামটো আমি প্ৰশ্ৰয় নিদিওঁ, ভাল নাপাওঁ। তেওঁ বিক্ৰী মাটিও তেওঁৰ নিজৰ বুলি দাবী কৰে আৰু কোৰ্ট কেছ কৰিবলৈ বাধ্য হয়। মই নিজেও তেওঁৰ পৰা মাটি লৈছিলো আৰু মই বাধ্য হৈছো যেতিয়া মোৰ মাটিটো বেদখল কৰিছিলে মই কোৰ্ট কেছ কৰিবলৈ তেওঁৰ এগেইনষ্টত বাধ্য হৈছো। আৰু এনেকা বিভিন্ন তেওঁৰ এগেইনষ্টত কোকৰাঝাৰ থানাত অনুমান 15-20টা মান কেছ আছে বুলি আমি জানো। কাৰণ তেওঁৰ মাটি লৈ মাৰপিট কৰা এইবিলাক কেছ হৈ আছে, তেওঁ কোনো গুৰুত্বই নাই। আৰু প্ৰশাসনে যেনেকৈ অতি সোনকালে তেওঁৰ ঘৰৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে, মই আশা ৰাখো যে প্ৰশাসনে ইয়াৰ উচিত আৰু উপযুক্ত ব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ।